মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকক হবিজ পাঠটোৰ আধালৈকে কোৱেশ্চন এনসাৰ দিয়া হৈছিল নহয় এতিয়া বাকি ৰৈ যোৱাখিনিৰ কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰা হ'ব তোমালোকে ভিডিঅ'টো মন দি চাবা দেই তেতিয়া হলে এতিয়া আমাৰ 1 নম্বৰ কেইটা আলোচনা হৈছিল এতিয়া 2 নম্বৰ কোৱেশ্চনত আছিল সিনোনিম তাত কেইটামান ওৱৰ্ড দিয়া হৈছিল যেনেকৈ জয় সিনোনিম হৈছে একে শব্দৰ অৰ্থ জয় হৈছে প্লিজাৰ হ্যাপিনেছ বিউটিফুল লাভলি প্ৰিটি এক্টিভ হৈছে এনাৰ্জেটিক স্পৰ্টি লেজাৰ ফ্ৰী টাইম স্পেয়াৰ টাইম স্টাৰ্ট শব্দটোৰ অৰ্থ হ'ব তোমাৰ বিগিন আৰু লঞ্চ ডেভেলপ শব্দটোৰ অৰ্থ হ'ব ইভলভ এণ্ড গ্ৰো ঠিক আছে তোমালোকে এইখিনি ভালদৰে নিজৰ টকা বহীত টুকি ল'বা আৰু ভালদৰে পঢ়িবা তাৰ পিছত আমাৰ কেইটামান কোৱেশ্চন আছিল ক্লাস 8 ত এই শব্দ কেইটাৰ লগত এডভান্স ট্ৰিট এই শব্দ কেইটাৰ লগত মেন্ট শব্দ MENT লগ কৰি নতুন শব্দ গঠন কৰিব দিছিলে প্ৰথমটো হৈছে এডভান্সৰ লগত মেন্ট যোগ কৰিলে কি হ'ব এডভান্সমেন্ট ট্ৰিটৰ লগত মেন্ট শব্দটো ইউজ কৰিলে ট্ৰিটমেন্ট এনকাৰেজৰ লগত মেন্ট শব্দটোৰ ইউজ কৰিলে এনকাৰেজমেন্ট আৰু তোমালোকৰ এন্টাৰটেইন শব্দটোৰ লগত মেন্ট শব্দটো ইউজ কৰিলে হ'ব এন্টাৰটেইনমেন্ট ঠিক আছে এইখিনিও পৰীক্ষাৰ কাৰণে খুব প্ৰয়োজনীয় তোমালোকে ভালদৰে চাবা তাৰ পিছত তোমালোকক দিয়া হৈছিল কোৱেশ্চন এতিয়া তোমালোকে ইয়াতে চাবা নাও ৰিড দ্য লেসন্স এণ্ড ৰাইট ইন দ্য বক্স দ্য ৱৰ্ড এণ্ডিং উইথ দ্য ফলোইং সাফিক্স তো ইয়াতে ION ING আৰু MENT এইকেইটাৰে লগ কৰি একোটা ৱৰ্ড বনাব দিছে যেনেকৈ ION লগ কৰি আমি কি পাম কালেকশ্যন ইনফেকশ্যন সাবষ্ট্ৰেকশ্যন ইনভেনশ্যন আৰু ING লগ কৰি আমি পাম কামিং মেইন ৱৰ্ডটো কি কামৰ পৰা কামিং তাৰপিছত বৰিং বৰৰ পৰা বৰিং লিভিং মেইন ৱৰ্ডটো হৈছে কি লিভৰ পৰা লিভিং তাৰপিছত ট্ৰাইং তাৰপিছত MENT হ'লে এচিভমেণ্ট ইম্প্ৰুভমেণ্ট গভৰ্ণমেণ্ট ডেভেলপমেণ্ট ঠিক আছে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা তলত কমেণ্ট কৰিবা কিবা বুজি নাপালেও কমেণ্ট কৰিবা ঠিক আছে বা